নমস্কাৰ। আজি কেইদিনমান আগতে এগৰাকী অনুৰাগীয়ে মেছেজ বা কমেণ্ট দিছিলে কিজানি যে হনুমান চালিচাৰ বিষয়ে কিছু কথা জনাব বা হনুমান চালিচা পাঠ কৰাৰ নিয়ম ক'ব। আজি হনুমান চালিচাৰ বিষয়ে ক'ব বিচাৰিছোঁ। হনুমান চালিচা এটা পাৱাৰ হয়, মানে 40টা চন্দৰ হনুমান চালিচাখন এটা পাৱাৰ হয়, যিয়ে আমাক জীৱনত ধৰক বিভিন্ন ধৰণৰ বিপদৰ পৰা মুক্তি লাভ কৰাব পাৰে। যেনেকৈ আৰ্থিক সংকটেই হওক, বেমাৰ আজাৰেই হওক, ধৰক কামত আমাৰ ফ'কাছ লগা নাই, যিয়ে হওক আপুনি যেনেদৰে বিচাৰিব তেনেদৰে আমি জীৱনত যিবোৰ বস্তু মেনিফেষ্ট কৰিব বিচাৰোঁ সেয়া হনুমান চালিচা পাঠ কৰাৰ জৰিয়তেও সম্ভৱ কৰিব পাৰি। আৰু আগতেই কৈছোঁ যে পাৱাৰ, কিয়নো হনুমান চালিচাই বহু মানুহৰ জীৱন চেঞ্জ কৰিছে আৰু মই নিজেও ব্যক্তিগতভাৱেও খুব বেছি বিশ্বাস কৰোঁ আৰু নিজেও ৰেগুলাৰ পাঠ কৰোঁ। গতিকে হনুমান চালিচা পাঠ কৰিলেনো কি হয় তাৰ বিষয়ে দুটামান কথা ক'ব বিচাৰিছোঁ। হনুমান চালিচা পাঠ কৰিলে আমাৰ বল, বুদ্ধি আৰু বিদ্যা বৃদ্ধি হয় বুলি কোৱা হয় আৰু স্মৰণ শক্তি বৃদ্ধি হয়। গতিকে যিসকল ল'ৰা ছোৱালীৰ বিশেষকৈ ফ'কাছৰ প্ৰব্লেম থাকে, কথা পাহৰি যায়, পঢ়া শুনা মনত নাথাকে, তেওঁলোকে যদি হনুমান চালিচা পাঠ কৰাৰ ৰেগুলাৰ পাঠ কৰাৰ মানে কি এটা নিয়ম কৰি লয়, তেতিয়াহ'লে লাহে 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 স্মৰণ শক্তি বৃদ্ধি পাব। ভয়ৰ পৰা মুক্তি লাভ কৰিব পাৰি। আমাৰ জীৱনত বহুত ভয় থাকে ন, ধৰক কেতিয়াবা আৰ্থিক ভয়, বেমাৰ আজাৰৰ ভয়, বিভিন্ন ধৰণৰ ভয় থাকে। গতিকে ভয়ৰ পৰা মুক্তি লাভ কৰিব পাৰি। সব সুখ লহে তুমহাৰে চৰণা, তুম ৰক্ষক কাহুক ডৰনা। আপুনিয়ে ৰক্ষা কৰিব যিহেতু কিহনো ভয়। গতিকে ভয়ৰ পৰা আমাক ৰক্ষা কৰে। না সে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বলবীৰা। ৰোগ আৰু ৰোগৰ ভয়ৰ পৰা আমাক মুক্তি লাভ কৰে হনুমান চালিচাই। শাৰীৰিক সংকট হওক, আৰ্থিক হওক, পাৰিবাৰিক যিকোনো সংকটৰ পৰা আমাক মুক্তি লাভ কৰাব পাৰে হনুমান চালিচাই। সংকট সে হনুমান চুৰাৱে, মন কৰ্ম বচন ধ্যান জুলাৱে। কৰ্মত যদি আমি ধ্যান কৰিব পৰা নাই বা তাৰ পৰা আমাৰ কিবা প্ৰব্লেম আহি আছে, তেতিয়াহ'লে আপুনি হনুমান চালিচা পাঠ কৰক। আপোনাৰ কামত ধ্যানো আহিব আৰু তাত থকা সমস্যাসমূহো নাইকিয়া হ'ব কৰ্মক্ষেত্ৰত। হনুমান চালিচা পাঠ কৰিলে ঘৰত যিটো পজিটিভিটি আহে সেয়া স্থায়ী হয়, দীৰ্ঘজীৱী হয় বুলি কোৱা হয় আৰু যিকোনো ধৰণৰ নকাৰাত্মক শক্তি নাইকিয়া হয়। যদি কাৰোবাৰ ভূতৰ ভয় আছে বা ঘৰত কোনোবাই ব্লেক মেজিক কৰিছে বা অন্যান্য কিবা যদি থাকে, তেতিয়াহ'লে হনুমান চালিচা পাঠ কৰি চাওক, সকলোবোৰ ভয় নাইকিয়া হ'ব। আৰু গ্ৰহ দোষৰ পৰা মুক্তি লাভ কৰিব পাৰি। বিশেষতঃ আমি বহুতে কওঁ যে পিতৃদোষ থাকে, মংগলৰ দোষ আছে, ৰাহু কেতুৰ দোষ আছে, শনি গ্ৰহৰ দোষ আছে। গতিকে এইবোৰতো হনুমান চালিচা মানে একদম সাংঘাতিক ধৰণে কাম কৰে। গতিকে হনুমান চালিচা পাঠ কৰিলে গ্ৰহ দোষ, পিতৃদোষ, মংগলৰ দোষ, ৰাহু কেতুৰ দোষ, বিশেষকৈ শনি দোষতো শনি দোষত যিসকলে ধৰক ভুগি আছে বা শনিৰ বেয়া সময় চলি আছে, তেতিয়াহ'লেও আমি এইবোৰ দোষৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ। আৰু এগৰাকীয়ে সুধিছিলে যে হনুমান চালিচা পাঠ কৰাৰ নিয়ম কি। হনুমান চালিচা পাঠ কৰাৰ ক্ষেত্ৰত আমি যেতিয়া সদায় আৰম্ভ কৰোঁ, গা ধুই বা শুদ্ধ আসনত বহি পেলাই কৰোঁ। আসনখন যদি ৰঙা হয় খুবেই বেছি ভাল হয়। আৰু দ্বিতীয়তে এয়া মই মন্দিৰত বহি বহাৰ কথাহে কৈ আছোঁ দেই। আৰু আমি কি কৰোঁ, হনুমান চালিচা যেতিয়া পাঠ কৰোঁ, পাঠ কৰাৰ আগমুহূৰ্তত ভগৱান গণেশ দেৱতাক আৰু প্ৰভু শ্ৰী ৰামচন্দ্ৰক ভাবি ল'ব লাগে, মানে তেওঁৰ আৰাধনা কৰিব লাগে বা তেওঁৰ স্মৰণ কৰিব লাগে। তাৰপিছত যিদিনা আমি পাঠ কৰিছোঁ বা যিখিনি সময়ত আমি পাঠ কৰিছোঁ তাৰ আগে আগে নন ভেজ খাব নালাগে। আৰু মই বহুতকে ধৰক 11 দিনৰ ব্ৰত কওঁ, 40 দিনৰ ব্ৰত কওঁ। যদি আপোনালোকৰ জীৱনত কিবা সাংঘাতিক প্ৰব্লেম হৈ আছে, একেৰাহে 40 দিন হনুমান চালিচা পাঠ কৰিব পাৰে ঘৰত নন ভেজ নোখোৱাকৈ। আৰু দ্বিতীয়তে হনুমান চালিচা যেতিয়া পাঠ কৰে, হয় আপুনি 7 বাৰ, 11 বাৰ, 21 বাৰ ভাবি ল'ব। এবাৰতে একেদিনাই ধৰক নোৱাৰিবও পাৰে, কিন্তু মিনিমাম 7 বাৰকৈ হনুমান চালিচা পাঠ কৰিব লাগে সংকল্প লৈ। মানে ধৰক ৰেগুলাৰ বেচিছত যদি আপুনি হনুমান চালিচা পাঠ কৰিছে, এইটো এটা ডিফাৰেণ্ট থিং, আপুনি নিজৰ মতে কৰক। কিন্তু যদি কিবা সংকল্প বা কিবা এটা বিপদৰ পৰা মুক্তি লাভ কৰিম বুলি ভাবে, তেতিয়াহ'লে মিনিমাম 7 বাৰ, 11 বাৰ, নাইবা 21 বাৰ পঢ়াটো উচিত। আৰু যিকোনো মানে এনেকুৱা ধৰণৰ ৰিচুৱেল যেতিয়া কৰোঁ ন, আমি মনত শ্ৰদ্ধা ভক্তি থাকিব লাগে। উইদাউট শ্ৰদ্ধা আপোনাৰ একোৱেই কাম ফলৱৰ্তী নহ'ব। বিশেষকৈ মনত যদি ভয়, দ্বেষ, হিংসা, ঈৰ্ষা এই বস্তুবোৰ সোমাই থাকে, তেতিয়াহ'লে আপুনি হনুমান চালিচা যিমানবাৰ পাঠ কৰিলে আপুনি কামত নাহিব। গতিকে মনৰ পৰা এই নকাৰাত্মক যিবোৰ চিন্তা আছে এইবোৰ নাইকিয়া কৰি পেলাই হনুমান চালিচা পাঠ কৰিব লাগে। হনুমান চালিচা বহুতে কয় যে পুৰুষে পঢ়িব পাৰে, মাইকী মানুহে পঢ়িব নোৱাৰে, ছোৱালীয়ে পঢ়িব নোৱাৰে, তেনেকুৱা কোনো কথা নাই। হনুমান চালিচা সকলোৱে পঢ়িব পাৰে। হনুমান চালিচাৰ শেষৰে দুটামান লাইন আছে, গতিকে তাতো বৰ্ণনা কৰা আছে যে হনুমান চালিচা সকলোৱে পঢ়িব পাৰে।
আৰু একেবাৰে শেষত কৈছোঁ কোনটো দিশত আমি পঢ়িম। হনুমান চালিচা বেষ্ট হয়। হনুমান চালিচা সদায় যদি আমি মূৰ্তি লৈছোঁ বা থাপনাত বহি কৰিছোঁ, কেতিয়াও তেখেতৰ একদম ফ্ৰণ্টত বহি নকৰে, সদায় অকণমান তেৰাকৈ বহি পেলাই কৰিব লাগে। যদি আপুনি পূবতো বহিছে, একদম ডাইৰেক্ট তেখেতৰ মুখে মুখে বহি পেলাই হনুমান চালিচা পাঠ নকৰে। আৰু বেষ্ট ডাইৰেকশ্যন হয়, মই বাৰু সকলো মানুহকে কওঁ, দক্ষিণত বহি উত্তৰৰ ফালে মুখ কৰক। মানে দক্ষিণত ছাপ'জ আপোনাৰ মূৰ্তিভাগ আছে পূবৰ ফালে, কিন্তু আপুনি পূবৰ মূৰ্তিভাগত আপুনি ধূপ চাকি জ্বলোৱাৰ পিছত অকণমান দূৰত আহি দক্ষিণৰ ফালে বহি উত্তৰৰ ফালে মুখ কৰি হনুমান চালিচা পাঠ কৰিব পাৰে। আৰু সৰ্বশেষত হনুমান চালিচা পাঠ কৰাৰ পিছত জয় শ্ৰীৰাম, মানে শ্ৰীৰামক মনত কৰিলেহে হনুমান চালিচাৰ ব্ৰতৰ সম্পূৰ্ণ হয় বুলি কয়। গতিকে 11 বাৰ জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম এই শব্দটো, এই মানে ভগৱান ৰামৰ নাম 11 বাৰ আপুনি ল'ব পাৰে আৰু হনুমান চালিচা কমপ্লিট কৰিব পাৰে। হনুমান চালিচা একচুৱেলি 40টা ছন্দৰ এটা গদ্য হয়, যাক 16শ শতাব্দীত তুলসী দাসে, যি পৰম ৰাম ভক্ত আছিলে, তেওঁ হনুমান ভক্ত আছিল, তেখেতে ৰচনা কৰিছিলে। আৰু ইয়াৰ এটা 2-3টামান কাহিনী আছে যে তেওঁ একচুৱেলি যেতিয়া আকবৰে তেওঁ কাৰাবাস দিছিলে, তেতিয়া আকবৰৰ কাৰাবাসত থকা সময়খিনিত প্ৰতিদিনত এটা এটা ছন্দ লিখিছিল আৰু 40 দিনত তেওঁ কমপ্লিট, মানে 40 দিনত গোটেইখিনি কমপ্লিট কৰি উলিয়াইছিল। সেইকাৰণে হনুমান চালিচা 40টা মানে ছন্দ 40 দিনত কমপ্লিট কৰিছিলে কাৰণে হনুমান চালিচা শব্দটো সেইটো কাৰণে কোৱা হয়। আৰু হনুমান চালিচাৰ ক্ষেত্ৰত কোৱা হয়, যিদিনাখনেই তেওঁ হনুমান চালিচাখন 40 নম্বৰটো কমপ্লিট কৰিছিলে, সেইদিনাখনেই আকবৰৰ মানে মহলত, য'ত তেওঁ কাৰাবাসত আছিলে তুলসী দাস, তাত বান্দৰৰ সাংঘাতিক উৎপাত হৈছিল আৰু আকবৰে নিজেই তুলসী দাসক মুক্ত কৰিছিলে কাৰাবাসৰ পৰা। গতিকে আমি যেতিয়া বিপদ আহে তেতিয়া সদায় হনুমান চালিচা পাঠ কৰা উচিত। সেয়া বিপদ দৰকাৰ হ'লে যেনেকুৱাই নহওক, ভগৱানৰ ওপৰত, হনুমানজীৰ ওপৰত বিশ্বাস ৰাখি হনুমান চালিচা যদি পাঠ কৰোঁ, হনুমানদেৱে আমাক বিভিন্ন বিপদৰ পৰা সময়ে সময়ে, মোৰ ওচৰতো বহুত এক্সাম্পল আছে, মোৰ ক্লাইণ্টে আহি কয় মেম এনেকুৱা হৈছিলে। গতিকে কেতিয়াবা পাৰিলে আপোনালোকক শুনাম বাৰু, কিন্তু আজিলৈ হনুমান চালিচা কেনেদৰে পঢ়িব লাগে আৰু তাৰ পৰা পোৱা লাভসমূহে আপোনালোকক আগবঢ়ালোঁ। আশা ৰাখিছোঁ ভাল পাব। ধন্যবাদ।